তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল গুঞ্জিত ব্লগছ। তো বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, মানে মোৰ অনলাইন ক্লাছ চলি আছিল, তো সেইটো কাৰণে টাইম মিলাব অলপ প্ৰব্লেম হৈ থাকে। তো আজি এনেই অলপ ফুৰিব আহিছোঁ, সুনীল আৰু মই। ইফালে সুনীল আছে মোৰ লগত, আৰু এটা বহুত ধুনীয়া ঠাইত আহি আছোঁ। ধুনীয়া মানে আমাৰ ওচৰতে মানে এটা এখন নতুন ভাইৰেল প্লেচ, নতুন এখন ইউনিভাৰ্চিটি হৈ আছে, ফটো শ্বুটৰ কাৰণে ভাইৰেল প্লেচ হৈছে। তো সেই ইউনিভাৰ্চিটিখন চাব আহিছোঁ আজি। তো আপোনালোককো দেখাম। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। গাইজ গাড়ীখনক কিবা এটা ঘূৰিলে ৰ'ব, নহ'লে নাযোৱা হ'ব আৰু। তো এইটো হৈছে গাইজ আমাৰ সৰ্থেবাৰী তেল ডিপু। আমি তেল চেল ভৰাব লাগিলে ইয়াতে ভৰাওঁ মানে। তো গাইজ তেল চেল ভৰা হৈ গ'ল আমাৰ। তো ইয়াৰ পৰা আৰু প্ৰায় 7-8 কিলোমিটাৰ দিলে আমি পাই যাম। তো অলপ চাই থাকক আমাৰ লগত। তো গাইজ এইখন হৈছে আমাৰ সৰ্থেবাৰী নতুন বজাৰ, আৰু এইফালৰ পৰা যদি ৰাইট চাইডে যাওঁ তো আমি নলবাৰী পাই যাম। তো আমি নলবাৰী ফালে নাযাওঁ, আমি চিধা যাম। সেইফালেতো যাব পাৰি, তো আমি চিধা যাম। এইটো হৈছে গাইজ আমাৰ সৰ্থেবাৰী ফায়াৰ ব্ৰিগেড অফিচ। আগতে বেলেগত আছিল, এতিয়া ইয়াতে আনছি, আৰু এনেকৈ যাই আছোঁ আমি। তো গাইজ আমি আহি পালোঁ ইউনিভাৰ্চিটি। তো আপোনালোকক ওচৰৰ পৰা যাই দেখাই আছোঁ, ৰ'ব চাই থাকক। তো গাইজ এইখনে হৈছে ইউনিভাৰ্চিটিখন। বহুত ডাঙৰ গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। এটা সৰু ভিডিঅ', কেনে হ'ল জনাব ভিডিঅ'টো। লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে হৈছে, আৰু মোৰ চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব। তো বাই বাই, জয় আই অসম।